টিমাইং হিপি বাইদেউ আৰু লগতে আমাৰ হিলছ পাৰ্টি কমিটি CPIML লিবাৰেশ্যন অফিচ ছেক্ৰেটাৰী কমৰেড গোবিন্দ তকবি আৰু লগতে আমাৰ SPC সদস্য কমৰেড লংকি ফাংচু আৰু এই ৰিচেণ্টলি অৰ্থাৎ যোৱাকালি পৰহি 2-3 তাৰিখে ৰিভলিউচনাৰী ইউথ এছ'চিয়েশ্যন হিলছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি বিমল টিমুং ডাঙৰীয়া আৰু লগতে হিলছ কমিটিৰ এই ছেক্ৰেটাৰী RY ৰবিকুমাৰ ফাংচো আৰু আপোনালোকে ছিনিয়ৰ কমৰেড বা হেৰি বন্ধুসকল আছে আমাৰ লস্কৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি এই বন্ধুসকল আপোনালোকক আজি প্ৰেছ কনফাৰেন্স মাতিব লগা এইটোৱেই মূল কাৰণ যে যোৱাকালি আমি হিলছ পাৰ্টি কমিটি মিটিং বহিছিলোঁ। হিলছ পাৰ্টি কমিটি মিটিং বহি সিদ্ধান্ত লওঁ যিকেইজন আজি মাছ জইনিং কৰিছে সেইসকলৰ কথা সবে এডভান্স আমি পাইছোঁ। সেইকাৰণে তেওঁলোকক আমি দলীয় অনুশাসন মতে আমি তেওঁলোকক CPIML দলৰ প্ৰাথমিক সদস্যতাৰ পৰা আমি বহিষ্কাৰ কৰা হৈছে। তেখেতসকল হ'ল Salowar Bey, Laichan Engleng, Luknaren Suba, Khorsing Singnar আৰু ৰঞ্জিত ৰামছা। এই 5জন আজি তেওঁলোকে জইন কৰাৰ কথা আমি আগতে অনুমান পাওঁ। সেই হেতুকে আমি হিলছ পাৰ্টি কমিটিৰ তৰফৰ পৰা যোৱাকালি আমি সিদ্ধান্ত লওঁ। ইয়াৰে আপোনালোকক প্ৰেছ নোটখনত সন্নিৱিষ্ট কৰিছোঁ। Yesterday 3rd September 2022 the CPIML Liberation Hills Party Committee held executive meeting at SPC premises. The meeting was called regarding organizational matter of the party due to the prolonged violation of party principle and constitution by Salowar Bey, Laichan Engleng, Luknaren Suba, Khorsing Singnar and Ranjit Khamsa. The SPC has expelled the above 5 persons from primary membership. As per disciplinary action, as the above 5 have joined at BJP mass joining program today. The CPIML Liberation Hills Party Committee condemned the joining of BJP by the above 5 members, and it is a betrayal to the deprived hills peoples who have been demanding autonomous state since 1986. গতিকে ইয়াত আমাৰ প্ৰতিমাই হিপি চেণ্ট্ৰেল কমিটি মেম্বাৰ CPIML লিবাৰেশ্যন গোবিন্দ তকবি অফিচ ছেক্ৰেটাৰী CPIML লিবাৰেশ্যন SPC ডিফু কাৰ্বি আংলং, ৰবিকুমাৰ ফাংচো ছেক্ৰেটাৰী CPIML লিবাৰেশ্যন SPC ডিফু আৰু আমাৰ লংকি ফাংচো তেখেত আমাৰ SPC CPIML লিবাৰেশ্যন মেম্বাৰ। গতিকে আজি এইখিনিয়ে আমালোকৰ ফালৰ পৰা আপোনালোকক চমুকৈ ক'বলগীয়া এইখিনি আছে। আৰু আপোনালোকক মাতিলোঁ এই কাৰণে যে সকলো
দল সংগঠনে নিজৰ সংবিধান আৰু উপবিধি এইবিলাক আছে কোনোবাই যদি দলীয় মুখ ভংগ কৰে তেতিয়াহ'লে সেইটো দলীয় বিধি বিধান মতে সেইটো একশ্যন হয় সেইকাৰণে আজি আমি দেখি তেওঁলোকক 5 জনক আমি বহিষ্কাৰ কৰিলোঁ প্ৰাথমিক সদস্যতাৰ পেন Karbi alam dan Lasoban Nautayan dan Press note September 3rd 2022 mate Patumi CPIML Liberation Hills Party Committee Ahin Pen Executive Ame Doponsi Penangan Army Dinklui Pen Song Aron Karkan Ajok Discipline Ateng Pen Salowar Bey Laichan Engleng Luknaran Suba Forcing Sinar Lapen Ronjit Kamsa atum CPIML Liberation Primary Membership Pen Pasun Pomtuklo Lapen Alang Litum BJP Mass Joining a program along Kachepa Ogdun Aputat CPIML Liberation Hills Party Committee Ahin Pen Sodak Pen Pinrempon Athe Alang Litum Ninkan Thongker Rathrok Sose Autonomous State Kehang Karbi Anglong Lapen Dima Hasao Aradafan Kachong Thuilo Pusi Akehai Govind Tokbi Office Secretary CPIML Liberation Party Committee Ahin Pen Pherang kepha Pangdakpo Lalo Karbelan Pithe Pen যদি সুধিব লগা আছে সুধিব পাৰে আৰু আমাৰ বন্ধুসকল আছে বাইদেউসকল আছে তেখেতসকলেও আপোনালোকক বুজাই ক'ব एक